আজি পুনৰ আহিছোঁ মই আপোনালোকৰ মাজত। গতিকে আপোনালোকে চাইছে উপাস ব্লগ আৰু স্বাগতম জনাইছোঁ মই সকলোকে। মই আছোঁ এজাৰ আৰু কৃষ্ণচূড়াৰ সৈতে। আপোনালোকেও আহক আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰক। সেয়া আমাৰ মাইনাহঁতে ফটো উঠাত ব্যস্ত। এয়া gu.k.k.handique আমাৰ লাইব্ৰেৰীৰ কৃষ্ণকান্ত সন্দিকৈ তেখেতৰ নামত লাইব্ৰেৰী স্থাপিত কৰা হৈছে। এয়া সকলোৱে জ্ঞাত আৰু ইয়াৰে সন্মুখতে আছে এজাৰৰ পৰা কৃষ্ণচূড়াৰ পৰা সকলোবোৰ ধুনীয়াকৈ ফুলি আছে। মোৰ কেমেৰাটোতে ভালকৈ উঠা নাই, ৰিল যিমান ধুনীয়াকৈ উঠিছে। চাওক কহুৱাবোৰ দেখিবলৈ কেনেকুৱা লাগিছে, একদম নিয়ৰৰ টপাল যেন লাগিছে নহয়নে?